হেল্ল' এভৰিৱান, আৰুচিয়ান মমছৰ আন এটা ৰেচিপিলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা টেষ্টি চিকেন ৰেচিপি। চিম্পল হয় কিন্তু বহুত য়ামি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে বলক আৰম্ভ কৰোঁ। ইয়াত মই এটা কেৰাহী পাতি লৈ ইয়াত দি দিম তেল গৰম হৈ যোৱাৰ পিছত মই ইয়াত দিছোঁ জিৰা, দুখিলা তেজপাত, দালচেনি, ইলাচি। এইখিনি দি ভালকৈ ফোৰণ দি পেলাই মই ইয়াত দিম এটা ডাঙৰ চাইজৰ পিঁয়াজ দি পেলাই পিঁয়াজখিনি ভালকৈ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। আৰু এই পিঁয়াজ ফ্ৰাই হৈ গ'ল, মই ইয়াত দিম শুকান মছলা। মই ইয়াত দিছোঁ হালধি গুড়ি, জলকীয়া গুড়ি, আৰু ইয়াত দিছোঁ ধনিয়া গুড়ি। লগত দিছোঁ ৰেডিমেড চিকেন মছলা গুড়ি। এইখিনি দি মই 1-2 মিনিটমানৰ কাৰণে ফ্ৰাই কৰি ল'ম মছলাখিনি। আৰু এতিয়া দিছোঁ মই ইয়াত আদা নহৰু পেষ্ট ভালকৈ মিহিকৈ পিচি লোৱা। আদা নহৰু পেষ্ট দিয়াৰ পিছত আৰু 3-4 মিনিটমান ল' ফ্লেমত মছলাখিনি ভালকৈ ফ্ৰাই হ'বলৈ ৰাখি দিম। মছলা যিমানে ভালকৈ ফ্ৰাই হয় চব্জিৰ কালাৰ সিমানে ধুনীয়াকৈ আহে। আৰু চাওক 3-4 মিনিটমান পিছত মছলাৰ পৰা তেল বেৰিঙি আহিছে। আৰু এতিয়া মই দিছোঁ ধুই ৰখা চিকেনখিনি দি অলপ সময় লৰাই মই ইয়াত এইখিনি সিজিবলৈ ৰাখি দিম 3-4 মিনিট। আৰু ইয়াত দিছোঁ সৰু চাইজৰ বিলাহী। আৰু ইয়াত চাওক 3-4 মিনিটমান পিছত চিকেনৰ গাত মছলা ভালকৈ লাগি গ'ল। এতিয়া মই দিছোঁ পৰিমাণ অনুসৰি পানী, একেবাৰে কমাই দিম পানী। আৰু পানী দিয়াৰ পিছত আৰু 7-8 মিনিটমান এনেকৈ মিডিয়াম ফ্লেমত ৰাখি দিছিলোঁ। আৰু ইয়াত চাওক চিকেন বনি হৈ গ'ল। একেবাৰে চিম্পলকৈ বনাইছোঁ, বহুত টেষ্ট হৈছিলে জিৰা দিয়াৰ কাৰণে। জিৰা দি চিকেন ভাল লাগে বহুত। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। যদি ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ।